হিয়া চন্দন ফুটালৈ পাড়ার ঘরে ঘরে যাব পাড়ার ঘরে ঘরে যাব কলিৰ যুগৰ কিছুমান মানুহেই কেনেকৈ শাস্ত্ৰ পঢ়ে জানে প্ৰভুসকল আজি আমাৰ আহি পাওঁতে কিছু পলম হ'ল পিছে সেই পিনে যা যোগাৰ হৈছে তেনেহ'লে আমি আৰম্ভ কৰিব পাৰোঁ হৰি ৰাম শ্ৰী বিষ্ণু শ্ৰী বিষ্ণু শ্ৰী বিষ্ণু কি হ'ল মানে আজি আহোঁতে অলপ তাড়াতাড়ি হ'ল তাড়াতাড়িকে আহোঁতে কি হ'ল জানে ভাগৱতৰ সলনি কিবা এখন বেলেগ পুথি আনিলো প্ৰভু নিয়মটো হলে হ'ল কি ক'লে নিয়মটো হলে হ'ল 40 জন্মদিন বুলি মাক বাপেকে শাস্ত্ৰ পঢ়িব মাতছি বোলো চলিটোৰ মংগল হওক এতিয়া মই ক'লো বোলে ভাগৱতৰ সলনি কিবা এখন বেলেগ পুথি আনিলো মাকে তেলাতকৈ উঠি নিয়মটো হলি হ'ল বোলে তাৰমানে যি আছে তাকেই পঢ়ি থৈ গেলি হ'ল আই এইখন পঢ়িলে আমাক কোনেওতো দায় দুখ নধৰে ভালে হ'ল গুৰেশ্বৰক লাগি যায় ভাগৱত আনাতকৈ চলি যি দিশে দেখি তাকেই পঢ়ি থৈ যাওঁ মোৰেই ভুল চলিক ক'লো বোলো গৰু গাই বান্ধোতে দেৰি হ'ল যা বাপা ভাগৱত খান আনি দিবি সি বেটাই পঢ়া টেবুলৰ পৰা কিবা এখন আনি গতাই দিছে মোক প্ৰভু এইখনে পঢ়ক কলিৰ যুগ এইখনেই পঢ়িম দীঘলকে পঢ়িম নে খাটাকে পঢ়িম দীঘলকে পঢ়ক দীঘলকে পঢ়িব লাগিব তেনেহ'লে আমি আৰম্ভ কৰোঁ কৰক মানে এটা কথা আই আপুনি গৃহস্থ নহয় জানো মোৰ ভাগৰ যোগাৰটো হৈছে যোগাৰ মানেতো বুজা নাই ফুচুকা হাঁহিটো মাৰি দিছে শাস্ত্ৰ পঢ়িব লাগলি মোক যোগাৰ লাগিব যোগাৰ মানে কি জানে ধুতি এখন গামোচা এখন কিনা গামোচা হ'লে নহ'ব বোৱা গামোচা দিব আৰু গেঞ্জি এটা টকা পইচাৰ বৰ বেছি লোভ নাই মাত্ৰ 3000 তাকো শিৱ পূজা চলি আছে কাৰণে বেপাৰ ভাল হৈছে আই মাত্ৰ 3000 টকা এইখিনি আপুনি উলিয়াই দিয়ক শ্ৰী বিষ্ণু আই এক পেকেট ধূপ নালগে এডাল দিলেও ভগৱানে পাব এক পেকেট দিলেও ভগৱানে পাব এডাল থক বাকীকেইডাল কলগাছত খুৱাই দি লৈ যা আৰু এটা কাম কৰোঁ এইখিনি গোটেই শেষ কৰি লৈ পঢ়িব পাৰি এই যে আপুনি ছাতিটোত ইমানখিনি তেল দিছে তেলটো অলপ কমাই দিয়ক ছাতিটো যিমান সোনকালে নমে যাব শাস্ত্ৰ সিমানে খাটা হ'ব তেনেহ'লে আমি আৰম্ভ কৰোঁ খানাটো ভাল হ'ব না ঘৰত যদি মাৰিব নোৱাৰে ওচৰতে হোটেল আছে তাৰ পাই ভোটত ভৰালে টকা যোগাযোগ নহয় বেলেগত ভৰালি টকা কাটি লৈ এইবাৰ কি লিখছি জানে ভুল নম্বৰ লাগি গেলি হাই বেনালগে আমার চেংরা গিটা কষি বাঁচার উপায় নাই ও দাদা আছে গাড়ি নাই কাম নহব গাড়ি এখন থাকলি বাপা ও দাদা তেল তেলে চাবা নালগে গাড়ি এখন থাকলি দাদা থগাপি এইবার কি লিখছি জানে হাল গরুর বিধান মরিল আপা আপা ইয়া কাছে রাখো না saya হালবা গেছে বেলেগুর ফলে চাবা নালগে হালবা গেছে হালবো আছে হাল গরুর বিধান মরিল
কি লাল কি লাল ট্রাক্টর ট্রাক্টর লৈ যায় রিক্সা ঠেলার বিধান মরিল এরে মানুষ মেন জানে বেটারি গাড়ি বন্ধন বাদুলি গেছি তাতে বহু টকা পাই পাই আমার চিরিচু বুধবারে কিস্তি মারবে যায় না বন্ধন বাদুলি গেছি তাতে বহু টকা পাই ঘূৰাই দিব নোৱাৰিলে তেলাতকে উঠছি ঘূৰাই দিব নোৱাৰিলে শ্রীমতীর কানৰ শুনা এইবার কি লিখছে জানে চলি হাত ভুমুক দি দেখবা নালগে বিয়া বাচ্চা ই পাতা নাই এই আপা ভাবছি বাইদেউ এটা পিছাই দিলে ভাল আছিল আপি চাই দিবাক লাগি কোৱা নাই যদি তিৰি নামত তাবিজটো গলত আলে লোৱা নাই তেতিয়াহ'লে কাম বন এটা বিচাৰি ল'ব লাগে নহ'লে কি হ'ব জানা আমার দিন গেল হয় না প্রভু আজিকালি কি হয়েছে জানা আতিরি চলি খোৱাবা নলি পিঠি চাল যায় চাল গেলি ঘূৰিব তিৰি গেলি ঘূৰিব প্রভু নাই আৰু আজিকালি কিছুমান তিৰি নিজৰ গিৰাকটো যদি খোৱাবা পিন্ধাবা নৰে কি কৰে জানে চলি পলি এৰি তিৰি আজিকালি কিছুমান তিৰিৰ আকৌ বনাই থোৱা দাদাকৰ অভাৱ নাই ভাই আপনি মুখখান পেকটা মাত দিব নালগে আজিকালি কিছুমান তিৰিৰ বনাই থোৱা দাদাকৰ অভাৱ নাই যদি নিজৰ গিৰাকে খোৱাবা পিন্ধাবা নৰে চলি পলি এৰি তিৰি সেই যি বনাই থোৱা দাদাটো দাদা 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 পলাই গুচি আজিলৈ ইমানতে সামৰো গৃহস্থৰ পৰা বিদায় লৈ টোপলাটো জনচিয়া তিৰিটো মস্ত ভাল পাব ঘৰে চলি এত দেখোন কি ডাঙৰ ডাঙৰ জাতিলাও লাগি আছে ঘৰৰ মানুহ কোনো নাই চবে নাম চাবা গেছি এনে আন লাও এটা যদি শ্ৰীমতীৰ হাতত দিবা পাৰো মুখৰ ৰঙে বেলেগ হৈ যাব এটা কাম কৰো এই লাওটো যদি মই বজাৰত কিনবা যাওঁ 40ৰ পৰা 50 টকা ল'ব হ'ব প্ৰভু কিবা ক'বা আছে এখেতে গেলি কামটো কৰিব পাৰি এই লাওটো যদি মই বজাৰত কিনো 40ৰ পৰা 50 টকা ল'ব মই জানো লাও কিনাৰ কিবা দৰকাৰ আছে এনেও শাস্ত্ৰ পঢ়া মানুহ কোনো চোৰ বুলি নাভাবে এই মাত্ৰ এতে পুথি পঢ়ি যায় যদি মই ক'ৰবাত চোৰ কৰোঁ নিশ্চয় লাওটো কিনি নিয়া বুলিয়ে ক'ব গতিকে কোনো যিহেতু নাই তাৰ পাইতো যাওঁতে লাও বেঙেনা নারদ মহামুনি নারায়ণ মুনি গই বলিলাম নারায়ণ মুনি গই বলিলাম গুরুদেব